সিদিনা ওৰে নিশা আহাৰে থকা কলিজাটো সুধিছিলোঁ, মোৰ পৰিজনী ক'ত? কলিজাটোৱে উচুপি উচুপি ক'লে, উদাসী বনলৈ আৰু কেতিয়াও হৰিণী নাহে। পৰাধীনতাৰ ৰঙীন ছাতিটোৰ মূল্যতকৈ স্বাধীন ৰংবিহীন ভঙা জাপিটোৰ মূল্য বহুত বেছি। 5 বছৰৰ ৰিলেশ্যনশ্বিপত থকাটো মেইন নহয়, দিনটোৰ 5 মিনিট প্ৰিয়জনৰ খবৰ ৰখাটোহে মেইন। সকলো সলনি হ'ব পাৰে, কিন্তু মাৰ মৰম কেতিয়াও সলনি নহয়। মোৰ মা মোৰ বাবে পৃথিৱী। এটা ল'ৰা আৰ্থিকভাৱে টনকিয়াল হোৱাটো খুবেই দৰকাৰ, কাৰণ ল'ৰাক টকা চাই সন্মান দিয়ে, চৰিত্ৰ চাই নহয়। প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও তেওঁৰ ওপৰত অলপ সন্দেহ থাকিবই, কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। দেউতাকৰ টকাৰে বাইক কিনি গাৰ্লফ্ৰেণ্ডক লৈ ফুৰাজন কেতিয়াও হিৰো নহয়। নিজৰ উপাৰ্জনৰ টকাৰে বাইক কিনি দেউতাকক লৈ ফুৰাজনে প্ৰকৃত হিৰো। অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয়, যিয়ে খেলিমেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে। এফালে অভাৱ অনাটনেৰে ভৰা ঘৰ, আনফালে বিশাল সপোন, এয়াই মধ্যবিত্তৰ সপোনৰ নাচন। পোৱাখিনিক আমি সদায় ইগনোৰ কৰি আহিছোঁ, নোপোৱাখিনিক আমি সদায় ইণ্টাৰেষ্ট দি আহিছোঁ। এবাৰ যদি পোৱাখিনিলৈ ঘূৰি চাওঁ, এবাৰ যদি পোৱাখিনিলৈ ব্যস্ত হৈ চাওঁ, আমি নিজকে সুখী মানুহৰ ৰূপত পাম।